वेलकम टू माय यूट्यूब चैनल। आज आमी शिकिम फोटो एखনৰ बैकग्राउंड केनेকৈ इरेज কৰিম মানে बैकग्राउंडটো কেনেকৈ মুছিব লাগে সেই এই ভিডিওটো মই শিকাম। সো ভিডিওটো আপোনালোকে লাষ্টলৈকে চাব। প্ৰথমে আপুনি ক্ৰোম ব্ৰাউজাৰ খুলিব, ক্ৰোম ব্ৰাউজাৰত লিখিব remove.bg, তাৰপিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত চাওক আপোনালোকক সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখাই আছো। তাৰপিছত remove.bg খোলাৰ পেজটো খোলাৰ পিছত আপোনালোকে এই তিনটা আৰ্চ দেখি আছে সাইডত, সেই তিনটা আৰ্চত ক্লিক কৰক। তাৰপিছত ৰিমুভ বেকগ্ৰাউণ্ড বোলা অপশ্যন পাব, তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ পেজটো এনেকৈ খুলিব। আপলোড ইমেজ, তাত ক্লিক কৰক। ইমেজটো এতিয়া আপোনালোকে আপলোড কৰিব পাৰিব। এই ইমেজটো মই আপলোড কৰিছোঁ, ডাউন কৰি দিলোঁ। ডাউন কৰাৰ পিছত প্ৰিপেয়াৰিং আপলোড অলপ সময় ল'ব। আপলোডিং হৈ আছে, আপলোডিং হ'বলৈ কিছু সময় ল'ব। তাৰপিছত আপোনাৰ এনেকৈ এটা অপশ্যন আহিব, পেজটো খুলিব। আপোনালোকক দেখাই আছোঁ মই সম্পূৰ্ণ প্ৰক্ৰিয়াটো। এই মোৰ যিটো ফটো ৰিমুভ বেকগ্ৰাউণ্ড অৰিজিনেল ফটোটো, সেই অৰিজিনেল ফটোটো ওলাই আছে। চ' এইটো মোৰ ৰিমুভ বেকগ্ৰাউণ্ড পিকচাৰ আৰু তলত আহিব অৰিজিনেল। চ' আপোনালোকে দেখি আছে এইটো চাওক। চ' মই এতিয়া মোৰ ফটোটো ডাউনলোড কৰি দিম। ডাউনলোড অপশ্যন ক্লিক কৰক, সেই ফটোটো ডাউনলোড হৈ গ'ল। চাওক এতিয়া মই ডাইৰেক্ট গেলেৰীত যাম। চাওক মই গেলেৰীটো সেই যিটো ফটোৰ বেকগ্ৰাউণ্ডটো ইৰেজ হ'ল সেইটো দেখাই দিয়া আছোঁ। এয়া চাওক ফটোৰ বেকগ্ৰাউণ্ডটো পূৰা একেবাৰতে ইৰেজ হৈ গ'ল, মানে মচি গ'ল। এইটো এটা অৰিজিনেল ফটো। ইয়াৰ পিছত পাহাৰ আছিল, কিবা কিবি আছিল, গছ বন আছিল, কিন্তু ইয়াত একোৱে নাই কলা। এনেকৈ ফটোটো ইৰেজ কৰিব পাৰে। যদি আপোনালোকক এই ভিডিওটো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।